কালি যিটো আমাক আন্দোলন দিছে এই আন্দোলনটোৰ কাৰণে আমাৰ কিন্তু স্নাতক প্ৰাথমিক শিক্ষকসকলৰ যিখিনি প্ৰশিক্ষণপ্ৰাপ্ত গ্ৰেজুৱেট শিক্ষক আছে এখেতসকলে এতিয়া বঞ্চিত হ'ব গতিকে আমি নিজৰ যিটো প্ৰাপ্য এই নিজৰ প্ৰাপ্যৰ পৰা যাতে বঞ্চিত হ'ব নালাগে ভৱিষ্যতে যাতে স্নাতক পদ প্ৰাথমিক পৰ্যায়ত মানে চৰকাৰে প্ৰদান কৰে তাৰ কাৰণে এক পদক্ষেপ আৰু এই পদক্ষেপত আমি চৰকাৰক ধন্যবাদ জনাইছোঁ আৰু প্ৰধান শিক্ষক পদ হেডমাষ্টাৰ পদ ইতিমধ্যে চৰকাৰৰ কাৰ্যকৰীৰ বিবেচনাত আছে আৰু এইখিনি হৈ আছে এইবাৰ যদি আকৌ মেট্ৰিক পাছ মেট্ৰিক ফেল পিউ পাছ পিউ ফেল গ্ৰেজুৱেট আণ্ডাৰ গ্ৰেজুৱেট সকলোকে যদি দিব লগা হয় এই ৮,৭০০ টকাটো কৰ্তন কৰি আকৌ এইটো ৭৫০০ বা ৭৬০০ এনেকুৱা কিবা এটা মাৰি আকৌ যদি দিয়ে তেনেহ'লে আমি নিজেই বঞ্চিত হ'ম আমাৰ আন্দোলনৰ কাৰণে আমি বঞ্চিত নিজেই হ'ম সেইকাৰণে আমাৰ বিশেষকৈ স্নাতক প্ৰাথমিক শিক্ষকসকলে এই কথাটোৰ ওপৰত গুৰুত্ব দি অহাকালিৰ কাৰ্যসূচী ৰূপায়ণত তালাবন্ধ কাৰ্যসূচী ক্ৰিয়াত সম্পূৰ্ণ বন্ধৰ বিৰোধ কৰিব লাগে আৰু আমি আমাৰ যিটো চৰকাৰৰ লগত সহযোগিতা বিষয় আৰু যিটো ন্যায্যপ্ৰাপ্ততাৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ আৰু তাৰ কাৰণে মই গোটেই অসমৰ স্নাতক প্ৰাথমিক শিক্ষকসকলক আহ্বান জনাইছোঁ